নমস্কাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ যি সোণালী জয়ন্তীৰ আজি তৃতীয়টো দিন। এই তৃতীয়টো দিনৰ মুখ্য কাৰ্যসূচী হ'ল বিভিন্ন ডিপাৰ্টমেণ্ট আৰু বিভিন্ন চেণ্টাৰৰ বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত PNGBৰ প্ৰাক্তন আৱাসী হিচাপে ময়ো অংশগ্ৰহণ কৰিবলৈ গৈ আছো আৰু বহুতো প্ৰাক্তন ছাত্ৰ ইয়াত অংশগ্ৰহণ কৰিব, প্ৰাক্তন আৱাসী অংশগ্ৰহণ কৰিব আৰু আপোনালোককো এই শোভাযাত্ৰাৰ অংশীদাৰ হ'বলৈ এই ভিডিঅ'ৰ যোগেদি চেষ্টা কৰিছো। তেন্তে গৈ থাকো বলক। কোনো ভেদাভেদ নেৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এটা পৰিয়াল হিচাপে বিশ্বৰ বুকুত নাম ৰাখিবৰ কাৰণে আগবাঢ়ি গৈছে। সেইটো হৈছে আমাৰ আদৰ্শ। NDBCN জিন্দাবাদ, NDBCN জিন্দাবাদ, NDBCN সিংহ জিন্দাবাদ, বুঢ়া মুৰ্গী জিন্দাবাদ, NDBCN জিন্দাবাদ,
অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ক। গুণাবলী ক'ত আছে?
স্কুলৰ নাম তোমালোকে ৰাখিব লাগিব মা দেউতাৰ খবৰ ভালনে তেওঁলোকৰ কোন Umalu, ah, Haboni, Umalu, ah, Haboni,